কেনে ঠাণ্ডা পড়ছে বাল কেলি তোৰ কি আছা বিকাশ দা বেগ লৈছি গম পানা কি হলে তোৰ কি বকি আছা এই আই লাভ টেবেল এণ্ড ফুড বিকাশ দা দিছে এডভেঞ্চাৰ কিনি লৈছে গম পানা তুই তাই গম পালি ধকৰা মই তাক গেছলোৱে আৰু একেলগে পাৰ্টিটো খাইছো দে একেলগে সি গোটেই গেলে ধকৰাই মিছা কথা ক'বা জাগা নাপাওঁ মিছা কথা সঁচা কৈছো ফটো উঠি না আমি ফটো দেখাই আছো তোক দে দেখাচোন ফটো এই ফটো এইখিনিতো তাতে আছে ৰ সি হক ৰ আহি পিছত দেখাই আছো তোক গম পাবি ৰ সঁচা কৈছো না মিছাই কৈছো ই বেটাই সঁচাকে গেছি কিজানি গম পাম দে ফটোটো যদি আছে দে হ'ব দে এতিয়া কি কৰিছা এতিয়া যে আছো ৰ কেনে ঠাণ্ডা পৰছে ভাল হয় ভাল তাকে তই এখানলে বুলি ঠাণ্ডাই নকমা হৈছে ঠাণ্ডা কাপোৰ আছে না তোৰ মই বাজাৰে কৰা নাই ৰ মোৰ আগৰ আছে ৰ মই সেয়ে পিন্ধিম ঘৰৰ পৰানো ক'ত কিনি দিব মোক কি চিপৰাই তই 3 বছৰৰ মোৰো কাপোৰ হল তই ঠাণ্ডাৰ চিপৰা হ'লে চৰবা পাৰিম আজিকালি দে হ'ব দে লেকচাৰ দিবা নালাগে তই একলাকে গেলি বিকাশ দা পাৰ্টি খাবা বাইক চাবা তাক লৈ গম পা নাই দেচোন সঁচা কৈছা না মিছাই কৈছা ফটোত চাইহে গম পাম একবাৰ তো মোকো লগ ধৰা পালে যদি গৈছা তাতে গাদা এলাও নাইয়ে কাই গাদা কোনি গাদা তই এটা গাদা ধকৰা তইয়ে গাদা তই সেইকাৰণে নিলো দে হ'ব দে বৰ লেবেল তোৰ এটা কথা মই বিকাশ দাক ক'লো যে আমাৰ লগৰ কেইটা আহিব নলা পাৰ্টিত সিহঁতে পাৰ্টি খাব বিচাৰিছে তেতিয়াতো বিকাশ দে 1000 এখন উলিয়াই দি পেলাই কৈছি যা পাৰ্টি দিবি লগৰ কেইটাক যা আৰু কিনো কয় দে হ'ব দে থেংক ইউ পইচা দি তই আজি ৰাতি হাঁহৰ মাংস দি পাৰ্টি কৰোঁ দে হ'ব দে তই মই চিন্তু আৰু মিণ্টু একেলগে খাই দিম আমি গোটেই মেক্স অফলাই দে হ'ব দে আৰু বিকাশ দে ভিডিঅ'টো চাই আছে যদি থেংক ইউ এণ্ড কংগ্ৰেচুলেশ্যন এণ্ড নেক্সট লেভেল হ'লেও বিকাশ দা মানুহটো বিৰাট ভাল দেই হয় ভাল নেক্সট চাইডত মই যাম বুলি কৈছোঁ ৰ নেক্সট লেভেল ফেমিলিৰ লগত একেলগে অলপ ৰাইডে দি আহিম হাও কিনো কয় মই যাম দেই আৰু পাৰ্টিত কৰিছে গম পা না হে দোস্ত হাও ডিম্পু নেকিন ঠকৰাতে মোক নেনলি কি বেয়া পিছনে তোক যাম দে একদিন লগ ধবাই যাম গোটেই কথা একেলগে তে খানাটোৰ কাৰণে বাজাৰ কেতিয়া কৰিব যাবি যাম দে 6টা মানত কি দে চিন্তুই ঠক কৰি চাউন কি আহিলি আহিলো ৰ চিন্তুৱে আমি যি পাৰ্টি খাব আহিছিলে বিকাশ দা বাইক ল ফটো যে উঠিছিলোঁ তাক দেখুৱাই অলপে কিবা মিছা কওঁ বুলি ভাবে আমি কিমান ফটো উঠছো না তে দেখোচোন 1-2টামান ঠকৰিছ মিছা কওঁ বুলি ভাবে আমাক পইচা দিছা কাম নহয় বুলি ভাবছি হেল্ল' চা হয় চেত্ৰী সঁচাকে গিছাই মিছা কওঁ বুলি ভাবছিলোঁ মোক হ'লে নিবা নললি গোটেই এটাই একলাকলি গিছা মই কৈছোঁ আৰু তাতে গেদাই লওঁ নেই হ'ব দে আপোনাৰ টাইম আইগা ই বেটা কৰতে আপোনাৰ টাইম আইগা লিটুৱে পাৰ্টি কৰিব পইচা দিছি পইচা নাই ইয়াক ক'লো ৰ মাত্ৰ দে আজি ৰাতিতে খাম দে গোটেই এটাই হ'ব দে গোটেই এটা খাম দিয়া লগ হৈ আৰু মিণ্টু মাকক গেছি ফোন কৰচোন সিয়াক সিও খাব দে আমাৰ লগত তাক হ'ব দে ধৈৰ্য দিছোঁ দে খাব দে আমাৰ লগত আজি দে তামান গাহৰি খাম গাহৰি গাহৰি নহয়ে হাঁহৰ কথা কৈছোঁ আমি হাঁহ খাম দে হ'ব দে আৰু সিদিনা গোটেই ৰিপুন দাই ভাটিবেলা পাৰ্টিৰ দিনা বয়া মন মাৰিছে কিয় বা তাকেতো ভাবছোঁ ৰ দিছিতো সিদিনা ৰিপুন দাই ভিডিঅ' এটা আপলোড কিয় মন বয়া কৰি আছিল দুপুৰ দিনা চাওঁ নাই তুই ভিডিঅ'টো যোৱাকালিৰ পৰহি মই চাব পৰা নাই ইউটিউব কিবা এটা কামত আছোঁ মই মই চাইছোঁ দে গম পাওঁ মই ৰিপুন দাকো ভাল লাগে দে তামান ভাল ভিডিঅ' বনাই মজা তাকলে পাতি 6টা 6:30 মানৰ পৰা গোটেইকেইটা কামত লাগি যাম দে পাৰ্টিৰ কাৰণে দে হ'ব দে কথা এটা হৈছে মিণ্টু দেখোন আহিলি কি কথা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমাৰ মাজত আকৌ